বন্ধুসকল, এয়া ধুনীয়াকৈ দালি বইল দালি উতলি আছে চব কিমান ধুনীয়াকৈ। আৰু এইফালে জুইত বনাই আছে এতিয়া দালিটো। আৰু কাষতে মই এয়া একদম পূৰা মাছ খৰিকা দি পিনে পুৰি আছোঁ। খৰিকাটো কেনেকুৱা লাগিছে চব। এনেধৰণে খৰিকা দি মাছ পুৰি কোনে কোনে খায় বাৰু কমেণ্ট কৰি জনাবচোন দেই। আৰু খাই ভাল লাগে নালাগে জনাব। এয়া ধুনীয়াকৈ এতিয়া দিনটো পথাৰত কাম কৰিলোঁ, ধান চান আনিলোঁ ন। আনি মেলি এতিয়া গা পা ধুই মেলি ধুনীয়াকৈ জুই কিনাৰতে বহি এয়া ভাত খাং মাইনাই বনাই আছে। আৰু মই এই মাছ পুৰিছোঁ, মাছ পিটিকা কৰি খাবলৈ। আৰু ভিতৰত কি কি বনাই আছে ব'লকচোন যাওঁ। আৰু ভিতৰতো এইখিনি মাছ ধুনীয়াকৈ ভাজিলে ফ্ৰাই কৰিছে। পুঠি মাছ মজাকৈ ৰঙাকৈ ফ্ৰাই কৰিছে দেই। আৰু এইফালে বনাই আছে বেতগাজ আৰু আলু ভাজি। মজা লাগিব দেই। এয়া আমাৰ এজনী বনাই আছে ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা মাৰি দিব। যদি ভাল নালাগে তেনেহ'লে নালাগে আৰু মাৰিবলৈ, নহয় জানো। যিসকল নতুনকৈ চাই আছে তেনেহ'লে পেজটো যদি ফ'ল' কৰা নাই প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু আমাৰ দাদাক আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ। সকলোৱে যাতে মৰম দি, এতিয়া যেনেকৈ মৰম দি আছে তেনেকৈ চবেই মৰম দি কিনে আৰু অকণ আগুৱাই লৈ যাব বুলি সকলোকে মোৰ ফালৰ পৰা মানে আশা কৈছোঁ আৰু আপোনালোককো। ধুনীয়াকৈ বেতগাজ ভাজি আছে। আৰু মাছজনী টেষ্ট কৰি দিওঁ দেই কেনেকুৱা হৈছে। একদম পুঠি মাছ মজাকৈ গৰমে গৰমে একদম খোৱাৰ টেষ্টটো বেলেগ মজা। লগত এতিয়া দি দিম এয়া ভোট জলকীয়া। গৰমে গৰমে একদম ফ্ৰাই কৰি পুঠি মাছ খোৱা একদম মজাটো বেলেগ দেই। টেষ্টি আছে। আৰু লোকেল পুঠি মাছ আজি কিনি নছিলোঁ আধা কেজি দিনত। এয়া ভাজিছে এইবিলাক পাতত দি খৰিকা দিছোঁ, পুৰিছোঁ। মজাকৈ খানাটো হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। মোৰ ভাতৰ থালিখন আহি গ'ল। এইফালে আছে পাপৰ আছে, এইফালে আছে সৰু মাছ বিলাহী কণ বিলাহীৰ লগত বনোৱা অলপ মানে গ্ৰেভি টাইপ ধুনীয়াকৈ। আৰু এইফালে বেতগাজ আলু। আৰু এইফালে কেজিমান পুঠি মাছ পূৰা ফ্ৰাই। আৰু মেইন বস্তুটো এইটো ভোট জলকীয়াটো। আৰু এইফালে দালি আছে। তো একদম এতিয়া আৰম্ভ কৰোঁ, দেৰি নকৰোঁ গাইছ। বন্ধুসকল এতিয়া পূৰা আৰম্ভ কৰোঁ দেই। ঠাণ্ডা দিন একদম আৰু দিনটো কাম বন কৰি থকা হৈছে ন। সেইটো কাৰণে এতিয়া ভাতটো সোনকালে খাই শুব লাগে। আকৌ ৰাতিপুৱা উঠি আকৌ কামত লাগিবই লাগিব। সেইটো কাৰণে এতিয়া একদম ভাতটো খাই লওঁ ধুনীয়াকৈ। সৰু আহি গ'ল। সৰু কিবা খাবা? ভাত মোৰ লগত খাবানে? এনে আমাৰ বগী দেই। এইজনী বগী চালে নে পূৰা লিপষ্টিক লগাই একদম জিকজিকীয়া হৈছে ৰাতিও। পেলাই দিলা যে দেখোন। বাই পেলাই দিলে কৃষ্ণ দেই। এয়া প্ৰথমতে আমাৰ বেটীক এগৰা খুৱাই লৈছোঁ। আৰু সৰুক এগৰা খুৱাম এতিয়া। সৰু কৈ দিয়া। সৰুক এগৰা খুৱাই দিলোঁ। আৰু এতিয়া ভিজত এইফালে ওলাই থাকিবা হা দেই। এই পাছফালে আহা হা। এনেকৈ কাৰণত হৈ থাকিলে মোৰ খাবলৈ আমনি হ'ব। অঁ বিলাহী দিয়া। সৰু ভাত খাবা নেকি? হা মই খাই দিওঁ দেই এতিয়া। কৃষ্ণ এইয়া সৰু এইফালে আহি যা, সৰু এইফালে আহি যা। সৰু অকণমান খুৱাই দিম আকৌ। সেইফালে ওচৰলৈ আহা, ওচৰলৈ আহা। এয়া সৰুকৈ অকণমান খুৱাইছোঁ দেই। তিতা তিতা হয়তো। সৰু আলু অকণমান খাই দিয়া। এইটোৱেতো মই দিছোঁ। এতিয়া মই খাই থাকোঁ দেই। পানী খাবা? সৰু পানী অকণ দিয়া। সৰু পানী অকণ দিয়া। পানী ভিতৰত আছে দিয়া। দেখিছা সেতি মোক ডিষ্টাৰ্ব কৰি মেলি খতম কৰি পেলালে। বেতগাজ আপা
সৰু পাপা ক'লা নাই কুকুৰটো আনিব ফোন কৰিবি নে ক'লা আৰু হা আকৌ ফোন কৰি দিবা দেই মোৰ পাই সৰুৱে পুৰা জমাই আছে দেই বাই বাহিলে আছে এই সৰু দেই সৰু আমাৰ মোৰ লগৰ ছোৱালী হয় ওচৰতে ঘৰতে আহি যায় ৰাতি হ'লো দিনটো আমাৰ ঘৰতে থাকে খেলি মেলি থাকে আৰু এতিয়া গধূলি আহি গ'ল এতিয়া আছে ঘৰলৈ যাব যায় নাযাব বাই খেলে পাছফালে চোৱা আকৌ সৰু বাই বাই কৈ দিয়া হা বাই বাই কৈ দিয়া বাই বাই ধুনীয়া কৈ দিয়া বাই বাই টাটা